হেল্ল' বন্ধুসকল, আজি এনেকুৱা এটা দিন, আজি 5 নৱেম্বৰ। আজিৰ দিনত আমাৰ মাজৰ পৰা চিৰদিনলৈ বিদায় লৈছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। তেখেত আজিৰ দিনত বিদায় লৈছিল চিৰদিনলৈ। আমি আজিৰ দিনটোত আমি তেখেতক শ্ৰদ্ধাঞ্জলি মাল্যৰ্পণ বন্তি বাবু প্ৰসাদ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে বৃহত্তৰ শিল্পী মালিগাঁও শিল্পী সমাজৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ আৰু গামোচাৰে সংবৰ্ধনা জনাব বিচাৰিছোঁ। তেখেত ভাগ্য দিয়াৰ কাৰণে মই সঁচাকৈ বহুতো আপ্লুত হৈছোঁ। ধন্যবাদ বৃহত্তৰ মালিগাঁৱৰ শিল্পী সমাজ, ধন্যবাদ। মোৰ ক'বলগীয়া আৰু বিশেষ একো নাই। আমি সৰুতে ৰাইজক থিয় হৈ 1 মিনিট সময় মৌনতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছোঁ। ভাগ্য দিয়াৰ কাৰণে মই সঁচাকৈ বহুতো আপ্লুত হৈছোঁ।